সকলোকে মই অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ কেইটামান কম দামৰ ধুনীয়া ধুনীয়া যোৰা। একেবাৰে কম দামত পাব, 500 টকাতে পাব ধুনীয়া ধুনীয়া যোৰা। মই দেখাওঁ বুলি ভাবিছোঁ। এনেকুৱাবিলাক হ'ব ধুনীয়া ধুনীয়া মিক্স পাটৰ, কম দামৰ মিক্স পাটৰ, এইটো অৰিজিনেল মিক্স পাট নহয়। তেনেকুৱা ধুনীয়া ধুনীয়া যোৰা পাব। চাই থাকিব ভিডিঅ'টো শেষলৈকে। এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া এইযোৰৰ পৰা আৰম্ভ কৰোঁ। প্ৰথম এইখন চাদৰখন হয়। এইখন চাদৰত এনেকৈ সৰু সৰু ফুল দিয়া আছে, অকণমানি বুটা। আৰু এইপিনে আগটো, এইটো আঁচলটো ফুলটো এনেকুৱা গুণা কালাৰৰ আছিলে। ফুলখিনি গোটেইখিনি গুণা কালাৰ। এখন চাদৰখন হ'ব। আঁতৰৰ পৰা অকণমান দেখাই দিছোঁ। এইখন চাদৰখন চাদৰ আৰু এইখন মেখেলাখন। মেখেলাখনত এইটো চাইডৰ ইয়ালৈকে ফুল আছে ইফালে, আৰু লগতে ইয়াতে ব্লাউজৰ পিচ আৰু পটি লগতে দিয়া আছে। পটিটো খুব ধুনীয়া। ব্লাউজৰ পিচৰ পটিটো অকণমান ডাঙৰকৈ দিয়া আছে, ধুনীয়াকৈ দিয়া আছে। এইটো হ'ল ব্লাউজৰ পিচৰ পটিটো, ডাঙৰ ধুনীয়াকৈ দিছে। আৰু এইফালে আছে চাদৰৰ পটি। এইখিনি চাদৰৰ পটি। তাৰ লগৰ আছে এইযোৰৰ গোটেইখিনি একেই থাকিব। ফুল গোটেইখিনি একেই হয়, কালাৰকেইটা বেলেগ, সেইটো কাৰণে একেবাৰে মেলি নেদেখাওঁ। এইযোৰ হ'ল এনেকুৱা, এইটো ৰঙৰ বেঙুনীয়া, ডাঠ বেঙুনীয়া হ'ব। এইযোৰ 500 টকা। আৰু এইযোৰ আছে, এইযোৰ পাৰ্পল কালাৰ। এইযোৰ খুব ধুনীয়া হ'ব। এইযোৰ ফুল একেই হয়, সেইটো কাৰণে মেলি দিয়া নাই। আৰু ইয়াতে আছে 3যোৰ, মই চিলাই থৈছোঁ। অনাৰ লগে লগে বিক্ৰী হৈ গৈছিলে কাপোৰকেইযোৰ। আৰু এইটো কালাৰত আছে, আৰু বেলেগ কাপোৰো আছে বাৰু। এইযোৰ আকাশ ৰঙৰ, এইযোৰ চাইড পাৰি চিলাই থৈছোঁ মই। এইটো চাইড পাৰিটো মই চিলাই থৈছোঁ। এইযোৰ থুপি বান্ধি থোৱা আছে এইখন চাদৰখন। আৰু ইয়াৰে মেখেলাখন আছে, বেলেগত আছে, মেখেলাখন নেদেখাওঁ। আৰু এইখন এখন সেউজীয়া, এইখনৰ চাদৰখনো এনেকৈ চিলাই মই ৰেডি কৰি ৰাখিছোঁ। এইযোৰ একেটা ফুলৰে হয়। চিলালে কাপোৰযোৰ যে কেনেকুৱা লাগে সেইটো দেখাওঁ বুলি আচলতে মই দেখাই দিছোঁ। আৰু তাৰ লগৰ মেখেলাখন আছিলে এখন, মেখেলাখন এখন। আৰু এযোৰ আছে, এইযোৰো মই চিলাই দিলোঁ। এইযোৰ মই চাইড পাৰি লগাই দিছোঁ, কিন্তু টুপিখিনি খুৰোৱা নাই। আৰু টুপিখিনি খুৱাই দিলে বেছি ধুনীয়া লাগিব। আৰু তাৰে মেখেলাখন হ'ল এইখন সেইযোৰ কাপোৰৰ মেখেলা। ফুলটো ওচৰৰ পৰা চাই লওক, খুব ধুনীয়াকৈ কৰিছে। ফুলটো মিহি আছে বতে, একদম ওপৰলৈকে সৰু সৰু বুটা থাকিব চাদৰখনত, খুব ধুনীয়া লাগিব। আৰু এযোৰ আছে তাৰ লগত বগাত গুণা কালাৰ আৰু ৰঙা আছে ফুল। এয়া ওচৰৰ পৰা ফুলটো দেখাই দিছোঁ, ভালকৈ চাই ল'ব। এইযোৰ বগাযোৰ খুব ভাল লাগিব, মানে মন্দিৰ হওক বা ক'ৰবালৈ যাবলৈ হ'লে বয়সস্থ মানুহৰ কাৰণে এযোৰ কাপোৰ খুব ধুনীয়া হ'ব। আৰু আছে তেনেকুৱা কাপোৰ। এইকেইযোৰৰ ফুলৰ ডিজাইনটো অকণমান বেলেগ, সেইটো কাৰণে এইযোৰ অকণমান মেলি দেখাই দিছোঁ। এইযোৰৰ ফুলৰ ডিজাইনটো ওপৰলৈ হেৰেঙাকৈ আছে, এয়া এনেকুৱা। আৰু আগটো হ'ল এইটো, আঁচলটো এনেকুৱা হ'ব চিম্পুল। এইযোৰৰ দামো একেই, 500 টকা। আৰু মেখেলাখনৰ গোটেইবোৰ একে থাকে, সেইটো কাৰণে নেমেলোঁ। চাদৰত চাইড পাৰি আছে আৰু ব্লাউজৰ পিচ আছে। আৰু এইযোৰো সেই একে, এইযোৰ এনেকুৱা চকলেট কালাৰৰ। এইযোৰ গোটেই কাপোৰযোৰ নেমেলোঁ বুলি ভাবিছোঁ, সেইটো কাৰণে ওপৰতে দেখাই দিছোঁ। এইযোৰ আছে, এইযোৰ অকণমান ডিজাইনটো বেলেগ হ'ব। এইখন চাদৰখন, এইখন চাদৰ। আৰু এইখিনি মাজৰ বুটাখিনি এনেকুৱা, চাইড পাৰিটো হ'ল এনেকুৱা। কাপোৰখিনি চব দেখিবলৈ পাটৰ কাপোৰৰ নিচিনাই লাগে। এনেই সৰু বিয়া হ'লে মানে ভিতৰত পিন্ধাবলৈ এনেকুৱা এযোৰ কাপোৰ নি পিনি পিন্ধাওঁ বুলি ক'লে পাৰে। আৰু মেখেলাখন হ'ল এইখন মেখেলা। বৰ বেছিকৈ মেলি নাথাকোঁ,
আৰু ডায়েটাছৰ 3যোৰ আছে বুলি কৈছিলোঁ মই, 4যোৰ আছিলে, এযোৰ বিক্ৰী হৈ গ'ল। আৰু এই ডায়েটাছৰ 3যোৰ দেখাই দিওঁ। এইযোৰ ডায়েটাছৰ মাজৰ ফুলখিনি চাওক, এইখিনি ফুলখিনি মাজৰ সৰু সৰু বুটা। এজনী চৰাই আছিলে, চৰাইজনীয়ে ফুল হ'ব। এইটো আগটো আৰু এইখিনি চাইড পাৰিখিনি, এইখিনি চাইড পাৰি, এইখন চাদৰখন আৰু মেখেলাখন এইখন মেখেলাখনো তেনেকুৱা হ'ব চিম্পুল। আৰু ইয়াৰে ব্লাউজৰ পিছৰ এটা পটি আছে, ব্লাউজৰ পিচটো চিম্পুল হয়, পটিটো ইমান ডাঙৰ চাওক। ব্লাউজৰ পিছৰ পটি এইটো গোটেই হাতটোৰ কাৰণে জোখৰ হোৱাকৈ দিছে। এইটো ব্লাউজৰ পিছৰ পটি, এইটো এনেকুৱা চিম্পুল। আৰু একে ডিজাইনৰে এযোৰ নেমেলোঁ মই, আৰু এযোৰ আছিলে, এযোৰ একেটা ডিজাইনে একেবাৰে খুব ধুনীয়া হয়। এইটো মানে কি ৰং মই নিজে ক'ব নাজানো, আচলতে এইটো বুজাব নাজানো মই কি ৰং, কিন্তু খুব ধুনীয়া কাপোৰযোৰ। পিন্ধিলে চব মানুহকে ভাল লাগিব, বয়সস্থ বা কম বয়সীয়া বুলি কোনো কথা নাই। আৰু এযোৰ আছে পাৰ্পল, এযোৰ একেই হয়, ফুলৰ ডিজাইন একেই হয়, সেইটো কাৰণে মই আকৌ দেখুওৱা নাই, একেই। আৰু আছিলে একেবাৰে কম দামত মেখেলা, 100 টকীয়া মেখেলা এখিনি আনিছিলোঁ, নতুন ডিজাইনৰ হয়, স্ক্ৰীন প্ৰিণ্টিং কৰিছে মেখেলাখিনি, কটনৰ হয়। আৰু গৰমত এনেই পিন্ধিবলৈ খুব ভাল হ'ব, ঘৰত পিন্ধিবৰ কাৰণে। এইখিনি বগাখিনি এনেকৈ কৰিছে ফুল, খুব ধুনীয়া লাগিছে। এইখন এখন, এইটো কালাৰৰ, এইখন এখন এইটো কালাৰৰ, আৰু এইখন এখন এইটো কালাৰৰ, এইখন এখন এইটো কালাৰৰ, আৰু এইখিনি হ'ল কালাৰিং। এইখিনি কালাৰিঙৰ, এখন এইখিনি আছিলে। আজি দেখাবলগীয়া কাপোৰ ইমানখিনিয়ে আছিলে, গতিকে দেখাই শেষ হ'ল। আৰু মই ভাবিছোঁ ভিডিঅ'টো চাই সকলোৱে ভালেই পাইছে, কাৰণ কেলৈ দামটো বহুত কম, কাপোৰখিনি খুব ধুনীয়া। ডায়েটাছৰ কাপোৰখিনিৰ দাম নক'লোঁ, এইখিনি আছিলে 1800 টকা দাম, আৰু মেখেলাখিনি 100 টকা। যদি কোনোবাই লওঁ বুলি ভাবে তেতিয়াহ'লে মোৰ দোকানলৈ আহিব পাৰে। মোৰ দোকানখন আছে ঘিলামৰা হায়াৰ ছেকেণ্ডেৰী ফ্ৰণ্টত, আৰু প্ৰায় আহিয়ে থাকে নতুনকৈ মোৰ ওচৰত যিবিলাক মানুহে ইউটিউবত ভিডিঅ' চাই পিনি মোৰ লগত চিনাকি হৈছে। আৰু হোৱাটছএপৰ নাম্বাৰটো মই দি দিম বাৰু, যদি কোনোবাই কণ্টেক্ট কৰিবলৈ বিচাৰে তেতিয়াহ'লে কণ্টেক্ট কৰি পিনি মোৰ দোকানলৈ আহিব, আৰু চাই পিনি নিজে নিজৰ পচন্দত এযোৰ কাপোৰ লৈ যাব। ভিডিঅ'টো লাইক কৰি দিব যদি ভাল পাইছে চাই।